আজি সাধু এটা ক'বলৈ লৈছোঁ। সাধুটিৰ নাম হৈছে ভেকুলীৰ বিয়া। এখন গাঁৱত এটা বুঢ়া আৰু এজনী বুঢ়ী আছিল। সিহঁত অপুত্ৰক আৰু বৰ দুখীয়া আছিল। এদিন গঞা মানুহে মাছ মাৰিবলৈ বুলি পল জুলুকি লৈ উকিয়াই ওলালত বুঢ়া বুঢ়ীৰো গা উঠিল। বুঢ়াৰ ভগা পল এটা আৰু বুঢ়ীৰ ভগা জকাই এখন আছিল। তাকে লৈ দুয়ো মাছলৈ ওলাল। বিলত নামি গঞা মানুহে গাই পুতি ভাৰে ভাৰে মাছ মাৰিছে। কিন্তু বুঢ়া বুঢ়ীয়ে চবিয়াই চন্দা এটাও ধৰিব নোৱাৰিলে। শেষত বুঢ়াৰ খং উঠি বুঢ়ীৰ সৈতে দ্বন্দ্ব এখন পাতি লৈ উত্তৰা উত্তৰি কৰি বুঢ়ীৰ ওপৰত খং সাৰিবলৈ ধৰিলে। বুঢ়ীয়ে বুঢ়াৰ গালিত মনত বৰকৈ বেজাৰ পাই ভগা জকাইখন লৈ আকৌ চাপচেৰেক মাৰিলত তাইৰ জকাইত এটা ভেকুলী উঠিল। বুঢ়ীৰ জকাইত ভেকুলীটো উঠা দেখি বুঢ়াই খঙতে চিটিকি পৰি ভেকুলীটোক এসেকা দিওঁগৈ বুলি ঘৰলৈ লৈ আহিল। ঘৰ পাই বুঢ়াই ভেকুলীটো চোতালত পেলাই কাঠ খৰি এডাল আনি তাৰ মূৰত মাৰি দিব খোজোতেই ভেকুলীটোৱে বুঢ়াক মাত লগালে, ককা, মোক নামাৰিবা। মই তোমালোকৰ ঘৰত বহতীয়া হৈ থাকি যি কৰিবলৈ কোৱা তাকে কৰিম। বুঢ়াই উত্তৰ দিলে, বাৰু তই মোৰ ঘৰত বহতীয়া হৈ থাকি মোক সোণৰ শলেং এটা দিবি দেখিছোঁ। মোৰ পথাৰত কিজানি তই হাল কোৰো বাই দিবি হ'বলা। ভেকুলীয়ে ক'লে, দিম হাল কোৰ বাই ককা, তুমি মোক ৰাখি চোৱাচোন। ভেকুলীৰ কথাটো শুনি বুঢ়াই ভাবিলে, চোৱাই যাওকচোন ইনো কি কৰে, ই দেখোন বৰ গণ্ডক মাৰিছে। ইয়াকে ভাবি বুঢ়াই ভেকুলীটো নামাৰি ৰাখিলে। পিছদিনা পুৱাই বুঢ়াই ভেকুলীক ক'লে, যাচোন গৰু হাল লৈ পথাৰলৈ, তইনো কি হাল বাও চাওঁ। বুঢ়াৰ কথা শুনি ভেকুলীয়ে গৰু আৰু নাঙল লৈ বুঢ়াৰ পথাৰত হাল বাবলৈ গ'ল। সেইদিনা ভেকুলীয়ে খুব হাল বালে আৰু হাল বাই অতাই পথাৰত আলি দিবলৈ লাগিল। এনেতে এক ৰজাই চহৰ ফুৰিবলৈ আহি মানুহে দুনুহে ভেকুলীয়ে হাল বাই আলি দিয়া মাটিডৰাৰ ওপৰেদি গছকি আলিটো ভাঙি টহিলং কৰি গ'ল। তাকে দেখি ভেকুলীয়ে ৰজাক নথৈ গালি পাৰিবলৈ ধৰিলে। ৰজাই গালি শুনি চাৰিওফালে চাই কোনে গালি পাৰিছে, গৰুহালৰ বাহিৰে আন কাকো তাক নেদেখে। বাৰে প্ৰতি গালি পৰা শুনি ৰজাৰ অসহনীয় হলত তেওঁ খং কৰি গৰুহালকে লৈ গ'ল। ভেকুলীয়ে এই কাণ্ড দেখি লাহেকৈ বোকাৰ তলৰ পৰা ওলাই উঠি বুঢ়াৰ ঘৰলৈ উভতি আহি বুঢ়া বুঢ়ীক সকলো ভাঙি কলত বুঢ়া বুঢ়ীয়ে বেজাৰ কৰিবলৈ ধৰিলে। ভেকুলীয়ে বুঢ়ীক ক'লে, আই, বেজাৰ নকৰিব, আপুনি মোক এদোণমান মাহ গোট কৰাই দিয়ক, মই গৰুহাল আনিবলৈ যাওঁ। বুঢ়ীয়ে সুধিলে, তই গোট কৰাই কি কৰিবি? ভেকুলীয়ে ক'লে, মই যি কৰোঁ কৰিম, আপুনি মাথোন দিয়কচোন, একো চিন্তা নকৰিব। বুঢ়ীয়ে ক'লে, নালাগে বোপাই, তই গৰু আনিবলৈ যাব, ৰজাৰে সৈতে বিবাদ কৰি তই একো আনিব নোৱাৰ, মৰাহে পৰিবি। মই মৰকীয়াকৈ গৰু আনি যি পাৰোঁ খেতি কৰিম, তই নালাগে যাব বোপাই। কিন্তু ভেকুলীয়ে শান্ত নহৈ যাবলৈ ওলোৱা দেখি শেহত বুঢ়ীয়ে তাক এদোণমান মাহ গোট কৰাই ভাজি দিলত সি তাকে লৈ ওলাই গ'ল। ভেকুলীয়ে জুলুঙাত মাহ গোট কৰাই লৈ একোমুঠি খাই এই বুলি বাটে বাটে গাই যাবলৈ ধৰিলে, মাহ কৰাই খাওঁ, বাটে বাটে যাওঁ, মোৰ লগত যে আহে তাকো এগাল দিওঁ। মাহ কৰাই খাওঁ, বাটে বাটে যাওঁ, মোৰ লগত যে আহে তাকো এগাল দিওঁ। ভেকুলীৰ কথা শুনি মাহ কৰাই খোৱাৰ লোভত অনেক সিংহ, বাঘ, ভালুক আদি বনৰীয়া জন্তু, আনকি মৌ, বৰল, কেদু প্ৰভৃতিও তাৰ লগ লাগিলহি। ভেকুলীয়ে সকলোকে একোগালকৈ মাহ গোট কৰাই খুৱাই বইচ কৰি গোটেইটো ঘটনা সিহঁতৰ আগত ভাঙি কলত
সিহঁতে সেই কথা শুনি ৰজাৰে সৈতে যুঁজ দিবলৈ ভেকুলীৰ লগতে গ'ল। আটাইবোৰ জন্তুৰে ভেকুলীয়ে মাটিৰ ধূলি উৰাই গুজৰি গুমৰি ৰজাৰ পদূলি পাই ৰজালৈ কৈ পঠিয়ালে যে ৰজাই মোৰ গৰু উভতাই দিব নে মোৰ সৈতে যুঁজ দিব। ৰজাই যুঁজ দিহে দিব বুলি কলত ৰজাৰ সৈন্যৰ সৈতে ভেকুলীৰ সৈন্যৰ ঘোৰ ৰণ লাগিল। ৰণত ৰজাৰ অলেখ সৈন্য আৰু দুটা ল'ৰা মৰিলত ৰজা নিৰুপায় হৈ গৰুহাল লৈ ভেকুলীৰ হুৰিত দীঘল দি পৰিল। ৰজাই ডিঙিত কাপোৰ মেৰাই ভেকুলীক কাকুতি কৰি ক'লে, যদি ভেকুলীয়ে মোক এইবাৰলৈ ক্ষমা কৰে তেন্তে মই ভেকুলীক মোৰ অৰ্ধৰাজ্য আৰু মোৰ জীত দিম। এই কথা শুনি ভেকুলীয়ে ৰজাক ক্ষমা কৰিলে আৰু ৰজাৰ জীয়েকক বিয়া কৰাই ৰজাৰ জোৱাই হৈ ৰজাৰ ঘৰতে থাকি বুঢ়া বুঢ়ীকো তালৈ তুলি লৈ গৈ সুখেৰে কাল কটাবলৈ ধৰিলে। আমাৰো কাপোৰ কানি কলা হ'ল আৰু আমি ঘৰলৈ গুচি আহিলোঁ। সাধুটো শুনি কেনেকুৱা পালে আমাক কমেণ্টত জনাবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।